নমস্কাৰ আজি লেসন 4 আজি মই আপোনালোকক অন্য এটা অলংকাৰ বজাবলৈ শিকাম অলংকাৰটো হৈছে প্ৰথমে আৰোহণ সা ৰে ৰে গা গা মা পা পা ধা নি নিসা অৱৰোহণটো হৈছে যেটো উলুটা সা নি ধা ধা পা মা গা ৰে সা এই অলংকাৰটো আমি তিনি ধৰণে বজাম প্ৰথমে লাহে লাহে বজাম তাৰ পিছত মধ্যমীয়া গতিত বজাম তাৰ পিছত দ্ৰুত গতিত বজাম এই চাৰ্টখন চালে আপোনালোকে গম পাব ইয়াত 1 2 3 4 1 2 3 4 1 2 3 4 এনে ধৰণে এটা ৰিদমৰ ভিত্তিত মই গোটেই অলংকাৰটো লিখি লৈছো প্ৰথমে লাহে লাহে বজাব লাগিব অলংকাৰটো লাহে লাহে বজোৱাৰ যেটো ধৰণ এটো এখিনিত লিখা আছে আপোনালোকে এখিনি চালে গম পাব ইয়াত প্ৰথমে 1 আছে 1 2 3 4 এই যেটো প্ৰথম 1 ত ছা হ'ব তাৰ পিছত 2 ত গ্যাপ আছে মানে ইয়াত অলপ ৰব লাগিব ছা বজোৱাৰ পিছত 2 সময়খিনি অলপ ৰৈ দিব লাগিব মানে ছা যেতিয়া ছা কিটো ধৰি ৰাখিব হে কিটোৱে 2 লকে ধৰি ৰাখিব লাগিব তাৰ পিছত 3 ত ৰে তাৰ পিছত 4 ৰ সময়খিনি ৰৈ থাকিব লাগিব ৰে কিটো ধৰি 1 2 3 4 সা ৰে এনে ধৰণে বজাব লাগিব ঠিক তেনেকৈ 1 2 3 4 ৰে গা এনে ধৰণে গুটেখিনি বজাব লাগিব অলংকাৰটো লাহে লাহে বজাই শেষ হোৱাৰ পিছত মধ্যমীয়া গতিত এবাৰ বজাব লাগিব মধ্যমীয়া গতিত এই ধৰণে আপোনালোকে এটো চাব পাৰে ইয়াত লিখা আছে মধ্যমীয়া গতিত ইয়াত গ্যাপ নাথাকিব ইয়াত চালে গম পাব 1 2 3 4 1 ত সা আহিব 2 ত ৰে আহিব 3 ত ৰে আহিব 4 ত গা আহিব 1 2 3 4 সা ৰে গা 1 2 3 4 গা মা পা এনে ধৰণে বজাব লাগিব মধ্যমীয়া গতিত বজোৱাৰ পিছত দ্ৰুত গতিত বজাব লাগিব দ্ৰুত গতিত 1 2 3 4 1 ত সা আৰু ৰে দুটাই সোমাই যাব যিদৰে মধ্যমীয়া গতিত সা আৰু ৰে 1 ত সা সোমাইছিলে 2 ত ৰে আছিলে ঠিক তেনেকৈ 1 ত দুইটাই 1 তে আহি যাব সা ৰে ঠিক তেনেকৈ 2 ত ৰে গা আহি যাব 3 ত গা মা সা ৰে ইয়াতে আহি যাব ৰে গা ইয়াত আহি যাব গা মা ইয়াতে আহি যাব মা পা ইয়াতে আহি যাব এনেদৰে সা ৰে গা মা পা এনে ধৰণে বজাব লাগিব আপোনালোকে যেতিয়া মই ৰিদমত বজাই দেখুৱাম তেতিয়া কথাটো বুজি পাব ভালদৰে অৰ্থাৎ 1 2 3 4 1 2 3 4 সা ৰে গা মা পা পা ধা নি নিসা এনে ধৰণে গুটেখিনি ছুটি হৈ যাব স্পিডটো যেতিয়া বাঢ়ি যাব তেতিয়া গুটেই অলংকাৰটো কম সময়ৰ ভিতৰত হৈ যাব এতিয়া এই অলংকাৰটো মই তিনি ধৰণে বজাই দেখুৱাম প্ৰথমে লাহে লাহে তাৰ পিছত মধ্যমীয়াভাৱে আৰু তাৰ পিছত তীব্ৰ গতিত কিন্তু এটা কথা মন কৰিব লাগিব যে তিনি ধৰণে বজাওঁতে ৰিদমটোৰ টেম্পো বা লয়টো একে থাকিব ই চেঞ্জ নহয় বজোৱাৰ ধৰণটোহে চেঞ্জ হ'ব এনেধৰণে আপোনালোকেও ৰিদমত বজাই চাবচোন মই মাত্ৰ এটা ৰিদমতে বজাই দেখুৱালো আপোনালোকে বেলেগ বেলেগ ৰিদমো ইয়াৰ বাবে ইউজ কৰিব পাৰে যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ